আজিতো সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ আৰু সঁচাকৈ গৌৰৱৰ বিষয়। আজি সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 1300 প্ৰায় 40টা তেখেতে ৰেলৱে ষ্টেচন মডাৰ্ণাইজেশ্যন যি কৰিব লৈছে তাৰে আজি 75খন কমপ্লিট কৰি তেখেতে আজি জলন্ধৰৰ পৰা উদ্বোধন কৰি দি দিলে। তো ইয়াত যে মাজবাট হিচাপে আমিও যে এখন পাইছোঁ 75টাৰ ভিতৰত আমি খুবেই সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ আৰু খুব আনন্দ ফিল কৰিছোঁ। তো যিয়ে নহওক এইটো এটা এতিয়াই ৰেলৱে ষ্টেচন 1909 চনত যিহেতু স্থাপন কৰিছিল, আজি আহি 100 বছৰ পাৰ হৈ গ'ল। আমি এতিয়া সুন্দৰ এটা ষ্টেচন পাবলৈ সক্ষম হ'লোঁ। সব মানে অত্যাধুনিক ব্যৱস্থা আছে ইয়াতে, টয়লেটৰ পৰা আৰম্ভ কৰি টিকেট কাউণ্টাৰ আৰু ইয়াত যিখিনি ৱেইটিং এৰিয়া ফেচিলিটি, তাৰপিছত চাইল্ড কেয়াৰ ইউনিট, আমাৰ ডেডিকেটেড পাৰ্কিং সকলো ব্যৱস্থাখিনি আছে। তাৰ কাৰণে মই নিজে এই অঞ্চলৰ বা এই জেগাৰ মানে বিধায়ক হিচাপে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। বাকী এনে আমাৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব লগা আছিলে, তেখেতে বিশেষ কাৰণত ইয়ালৈকে নাহিলে। তেখেতে মোক দায়িত্ব দিছে এই অনুষ্ঠানত থাকিবৰ কাৰণে। তো তেখেতেও অত্যন্ত সুখী আজি অসমত যে 2খন ষ্টেচন 75ৰ ভিতৰত যিহেতু আজি উদ্বোধন কৰা হ'ল। হয়, আমাৰ মাজবাটবাসী ৰাইজৰ দাবী এটা আছে, যিহেতু আগৰ পৰাই দাবীটো আছিল, এতিয়া নতুন সুন্দৰ ষ্টেচন হ'ল আৰু ৰাইজে এতিয়া বেছি মানে আশা কৰিছে যে সকলো ট্ৰেইন যেন যাতে এটা ষ্টপেজ দিয়ে। ইয়াৰ কাৰণে ময়ো ৰাইজৰ হৈ আজি আমাৰ NM ৰেলৱেৰ মহাপ্ৰবন্ধকক মই অনুৰোধ কৰিছোঁ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জলন্ধৰৰ পৰা অমৃত ভাৰত ষ্টেচন শুভাৰম্ভ কৰে আৰু আমাৰ ইয়াত আজি মাজবাটত আমাৰ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ উপস্থিতিত এই শুভাৰম্ভ কাৰ্যসূচী সমাপন হয়। আৰু এটা সময়ত এনেকুৱা আছিল, তাৰমানে অসমখনক বা উত্তৰ পূৰ্বাঞ্চলক মাহীয়াই চকুৰে চাই এনেকুৱা এটা মানুহৰ ধাৰণা আছিল। আচলতে আজি প্ৰমাণ কৰা হৈ গ'ল মাহীয়াই নহয়, আজি উত্তৰ পূৰ্বাঞ্চলক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্তত গুৰুত্ব দিয়াইছে। 1300ৰো অধিক ষ্টেচনৰ ভিতৰত আজি আমাৰ মাজবাট ষ্টেচনটো অন্তৰ্ভুক্ত হোৱাটো আমাৰ বাবে অতি সুখবৰ আৰু আনন্দদায়ক। অত্যাধুনিক পদ্ধতিৰে এটা ষ্টেচন ইয়াত নিৰ্মাণ কৰা হ'ব আৰু এইখিনি আমি মানে অকল অমৃত বুলি কওঁতে কি আচলতে যিটো খাই ভাল লাগে, আমি মানে কিবা এটা বস্তু খাই কওঁ মানে অমৃত খোৱা যেন লাগিল বুলি কওঁ। গতিকে তেনেকুৱা এটা ষ্টেচন আজি ইয়াত আমাৰ পাবলৈ সক্ষম হৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইয়াৰ মাজবাটৰ পৰা। আশা চাওক, মানে মই এটা সময়ত ৰেলৱে বৰ্ডত মেম্বাৰ আছিলোঁ, তেতিয়াও মই এইবিলাক ছাৰ্ভে কৰিছিলোঁ। সমস্যা কিছুমান আছিল, পানী দুনিৰ পৰা আৰম্ভ কৰি ইয়াত জিৰণি কোঠা বা আমাৰ মাতৃবিলাক যিবিলাক শিশু লৈ আহে তেনেকুৱা মানে সুৰক্ষিত হৈ থকাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছিল। আজি সেইখিনি নিশ্চয় সমাধান হ'ব। অকল মাজবাটটোৱে নহয়, এনেকুৱা অমৃত ষ্টেচন আৰু আমি বিচাৰোঁ আচলতে সেইখিনিতে ভৱিষ্যতত উত্তৰ পূৰ্বাঞ্চল যাতে বাদ নপৰে। তাৰপৰা আমাৰ অসম মানে ওদালগুৰি যিবিলাক ষ্টেচন আছে কিন্তু যাতে বাদ নপৰে, অত্যাধুনিক ষ্টেচনৰ জৰিয়তে যাতে একোটা আমি পাবলৈ সক্ষম আৰু সকলোখিনি সুবিধা যাতে তাত থাকে, সেইটোৱে সদায় আশা কৰোঁ। এতিয়া চাওক, এইটো বস্তু মানে দৰং জিলাৰ ৰেল লাইন নাই সেইটো সকলোৱে জানে আৰু এইটো দাবী উত্থাপন হৈ আছিল। আমাৰ সাংসদ ৰমেন ডেকাৰ পৰা আজিলৈকে এইখিনি বস্তু আমাৰ সদায় তেখেতে দাবী কৰি আহিছে আৰু আমি আশা কৰিছোঁ এইটো প্ৰায় যিটো প্ৰচেছ হ'ব লাগে সেইখিনি আগবাঢ়িছে। আমি সাংসদ মহোদয়ৰ পৰা যিখিনি আমি মানে গম পাইছোঁ, গতিকে এইখিনি কম দিনত নিশ্চয় সমাপন হ'ব। ইয়াৰ মানে টেণ্ডাৰ মাৰাৰ পৰা আৰম্ভ কৰি কাম আগবাঢ়িব, মানে সমাপন বুলি পেলাই শুনিছোঁ। এইটো আশা ৰাখিছোঁ নিশ্চয় আমি দৰং জিলায়ো ৰেল ষ্টেচন এটা পাম আৰু কম খৰচত মানুহে যাতায়াত কৰাৰ সুবিধাখিনি পাব।